বিজেপি গম পাই গৈছে যে তেওঁলোকৰ চৰকাৰৰ প্ৰায় এতিয়া যাবলগীয়া সময়টো আহিলে আৰু সেইকাৰণে ৰাইজক দমন আৰু ভাবুকি দিবলৈ আৰম্ভ কৰিছে। আমি দেখিছোঁ যে যদি সাংবাদিকজনে কোনোবা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীক যদি কিবা প্ৰশ্ন সোধে সেই সাংবাদিকজনৰ চাকৰি গুচি যায়। আমি দেখিছোঁ যে গাঁৱৰ মানুহ যদি ৰাজ্য চৰকাৰৰ মন্ত্ৰী নিজৰ গাঁৱৰ ৰাস্তাৰ বাবে কিবা এটা প্ৰশ্ন সোধে তেওঁলোকক পুলিচে আৰেষ্ট কৰি লয়। আজি সেইকাৰণে মই কৈছোঁ যে লাহে লাহে বিজেপিয়ে আমাৰ লোকতান্ত্ৰিক প্ৰক্ৰিয়া শেষ কৰিবলৈ বিচাৰিছে আৰু ৰাজত্ব এটা পৰিৱেশ আনিবলৈ চেষ্টা কৰিছে। আজি লোকতান্ত্ৰিক প্ৰক্ৰিয়াত এখন চৰকাৰে ৰাইজৰ সমস্যা সমাধান কৰে, কিন্তু অসমৰ ৰাজত্বত অসমৰ ৰজাই ৰাইজৰ সমস্যা নহয় নিজৰ ৰাতি টোপনিত যি সপোন দেখে সেয়া বাস্তৱ কৰিবলৈ বিচাৰে, যাৰ ফলত আজি অসমৰ মানুহৰ গাঁৱৰ ঘৰৰ অৱস্থা বেয়া আৰু ৰজা ঘৰৰ পৰিয়ালৰ সদস্যসকলে ক'ৰবাত বাগান খুলিছে, ক'ৰবাত ৰিজৰ্ট পাইছে, ক'ৰবাত ভায়েকে ঠিকা পাইছে, ক'ৰবাত ল'ৰাই কোম্পানী খুলিবলৈ তাত শ্বেয়াৰ পাইছে। তো এনেকুৱা এটা পৰিস্থিতিত আজি ৰাইজে পৰিত্ৰাণ বিচাৰিছে আৰু ৰাইজেও এতিয়া কংগ্ৰেছৰ আজি বিজয় চাই সাহস পাইছে আৰু তেওঁলোকৰ মনৰ পৰা ভয়খন ওলাই গৈছে আৰু ৰাইজে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। কৰ্ণাটকত আপোনালোকে দেখা পাইছে যে ৰাইজে কেনেদৰে আমাৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি গ'ল আৰু আপোনালোকে দেখা পাইছে যে আজি বিজেপিৰ ওচৰত উত্তৰ নাই। মণিপুৰত আপোনালোকে দেখা পাইছে যে সমাজক একত্ৰিত কৰা দূৰ আজি সমাজৰ মাজত ভাগ ভাগ সৃষ্টি কৰা গৈছে। তো সেইকাৰণে ৰাইজে বিচাৰে যে আমাক শান্তি সম্প্ৰীতি আৰু উন্নয়ন আৰু প্ৰগতি লাগে, নিজৰ চৰকাৰ লাগে আৰু নিজৰ চৰকাৰ মানে কংগ্ৰেছৰ চৰকাৰ। তো অহাবাৰ ৰাইজৰ নিজৰ চৰকাৰ হ'বলৈ গৈছে, লোকসভাত কংগ্ৰেছৰ জয়লাভ নিশ্চিত।